हेलो फ्रेंड्स আজি মই কলডিলৰ বৰাৰ আঞ্জা বনাব লৈছো ইয়াত দিব দুটা পিয়াজ অলপ বেসনৰ গুড়ি অলপ চাউলৰ গুড়ি আৰু আদা নহৰু লগতে অলপ কাশ্মীৰী মছলা অলপ জিৰা ধনিয়াৰ গুড়ি এতিয়া হানি লব এতিয়া ইয়াত ৰিফাইন দি বৰা অলপ তেল দি ললো এতিয়া ইয়াত দি লৈছো আদা নহৰু অলপ এতিয়া বইল কৰি থোৱা আলু তিনিটা বিলাহী এটা দি লৈছো এতিয়া নিমখ চামুচ হালধি চামুচ কাশ্মীৰী মছলা চামুচ আৰু জিৰা ধনিয়াৰ গুড়ি আছে এতিয়া ইয়াত পানী দি ল'ব